বন্ধুসকল, মই অভিজিত বৰা সকলোকে স্বাগতম জনাইছোঁ IMS স্কেলপাৰৰ এটা নতুন ভিডিঅ'লৈ। আৰু সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ বন্ধুসকল। আজি এই ভিডিঅ'টোত মই ট্ৰেডিঙৰ বিষয়ে শ্বেয়াৰ কৰিম আৰু ট্ৰেডিঙত যিবিলাক আপোনালোকে আপোনালোকৰ লছসমূহ কেনেদৰে বচাই ৰাখিব সেই বিষয়ে মই এই ভিডিঅ'টোত জনাম। মই কি ট্ৰেড ল'লোঁ সেইকেইটা আপোনালোকক দেখাম আৰু মই কিহত ট্ৰেড কৰোঁ, কেনেদৰে ট্ৰেড কৰোঁ সম্পূৰ্ণ ক'ম। আপোনালোকে সেই ভিডিঅ'টো চাওক। আৰু ইয়াতে মই এতিয়া আপোনালোকক লেপটপৰ স্ক্ৰীণত লৈ যাম। ইয়াতে আপোনালোকে দেখা পাব মোৰ কি ভুলৰ কাৰণে আজি লছ ল'বলগীয়া হ'ল। আৰু আপোনালোকে যাতে নিজৰ লছখিনি বচাই ৰাখিব পাৰে সেই কাৰণে মই নিজৰ যোনবিলাক মই ভুলৰ কাৰণে লছ কৰি আহিছোঁ সেই ভুলবিলাক আপোনালোকে যাতে ভালদৰে চাই আৰু ইয়াৰ পৰা কিবা এটা শিকক বুলি মই এই ভিডিঅ' আকাৰে ইয়াতে দিনটোত মই কি ট্ৰেড ল'লোঁ আৰু কেনেদৰে মোৰ লছ হ'ল সেই সকলোখিনি মই এতিয়া চাৰ্টত আপোনালোকক দেখাম ভালদৰে। আৰু মই যিখিনি ভুল কৰিলোঁ সেই ভুলখিনিৰ পৰা আপোনালোকে যাতে কিবা এটা শিকক সেইটো মই উদ্দেশ্যে লৈ পেলাই মই ভিডিঅ'টো বনাইছোঁ। আৰু সকলোৱে যিসকলে ট্ৰেডিঙৰ বিষয়ে ভালদৰে নাজানে সেইসকলে অপশ্যন ট্ৰেডিঙত পোনপ্ৰথমে অপশ্যন ট্ৰেডিং কৰিব নাহিব। সেইকাৰণে যিকোনো এটা কাম কৰাৰ আগতে ভালদৰে শিকি বুজি ল'ব লাগে। আহক এতিয়া আপোনালোকৰ লেপটপৰ চাৰ্টত মই দেখাই দিম কিদৰে মই পজিশ্যনকেইটা আজি লোৱা হৈছিল। কথাখিনি কোৱাৰ উদ্দেশ্য এইটোৱে যে অপশ্যন ট্ৰেডিং বহুতো ৰিস্কি হয়। ইয়াতে আপোনালোকে যদি ইয়াৰ বিষয়ে অলপো জ্ঞান নাথাকে ইয়াতে বহুতো মানুহ শেষ হৈ যোৱা দেখা পাইছোঁ নিজৰ চকুৰ আগত। আৰু নিজেও বৰ্তমান যিহেতু লছতে আছোঁ সেইকাৰণে আপোনালোকক ইয়াতে মিছা আজিৰ দিনটো দোকানতে বহি কি ট্ৰেড ল'লোঁ, কেনেকৈ মেনেজ কৰিলোঁ চাওক। আপোনালোকক দেখাম। এইটো এটা মোৰ লেপটপ হয়, যিটো লেপটপত মই ট্ৰেড কৰি আহিছোঁ আজি 2 বছৰ ধৰি। আৰু এইখন মোৰ এখন দোকান হয়, চাইবাৰ কেফে। ঠিক আছে বাৰু, এতিয়া আপোনালোকে লেপটপৰ স্ক্ৰীণত দেখা পাব। বন্ধুসকল, ইয়াতে মই লেপটপৰ স্ক্ৰীণত আপোনালোকক দেখাইছোঁ। আজি যিহেতু সোমবাৰ, আজি আপোনাৰ 22 এপ্ৰিল আছিল। আৰু আজি যিহেতু BSC বেংকেছৰ আজি এক্সপাইৰী আছিলে আৰু এক্সপাইৰী ট্ৰেড কৰি মই বিৰাটেই ভাল পাওঁ। কিন্তু যদি ভুল হয়, যদি ৰং হওঁ মই তাতে মোৰ সম্পূৰ্ণ কেপিটেল উৰি যায়। আৰু মই এটা মাইণ্ডছেট লৈয়ে ট্ৰেড লওঁ, হেডজিং কৰোঁ। মই CE আৰু PE দুইটা মই বাই কৰি লওঁ আৰু সেই দুইটা পজিশ্যন মই মেনেজ কৰোঁ। আৰু ইয়াতে আজি চাৰ্টখন দেখা পাব। ইয়াতে আপোনালোকে মই ইয়াতে 5 মিনিটৰ চাৰ্ট অ'পেন কৰি ৰখা হৈছে। আৰু ইয়াতে মৰ্ণিং 9:15 মাৰ্কেট গেপ আপ অ'পেন হয়, তাৰ আগৰখন মাৰ্কেটতকৈ গেপ আপ অ'পেন হয়। আৰু মাৰ্কেট অ'পেনিঙৰ পৰা যিটো পজিশ্যনত মানে মাৰ্কেট অ'পেন হৈছিলে সেই পজিশ্যনৰ পৰা যিটো গেপত গেপ আপ হৈছিলে সেই গেপটো মাৰ্কেটে ফিল কৰিব তললৈ আহে অলপ। আৰু সেই ইয়াতে 9 আৰু 15 EMA, বিশেষকৈ মই 9 আৰু 15 EMA কাম কৰোঁ। আৰু 9 আৰু 15 EMA ইয়াতে ছাপোৰ্ট লৈ পেলি মাৰ্কেট লাহে লাহে ওপৰলৈ যায়গৈ। আৰু ইয়াতে মই আজি এটা পজিশ্যনে লৈছিলোঁ, এটা আপোনাৰ PE পজিশ্যন লৈছিলোঁ মই। ইয়াতে 15 মিনিটৰ চাৰ্টখন চাইছিলোঁ মই ফাৰ্ষ্ট পজিশ্যনটো লোৱাৰ আগতে। ইয়াতে আপোনালোকে 15 মিনিটৰ চাৰ্টত দেখা পাব। মই 10:15 মান বজাত লৈছিলোঁ। ইয়াতে 10:15 মান বজাত যিহেতু মাৰ্কেট বিয়েৰিছ আছিল, মাৰ্কেট য'তে অ'পেন হৈছিল তাৰ পৰা সম্পূৰ্ণ তললৈ অহা দেখা গৈছিল। আৰু ইয়াতে মই ভাবিছিলোঁ যে 9 আৰু 15 EMA মাৰ্কেটে ছাপোৰ্ট লৈ পেলি ওপৰত যোৱা চান্স আছে। কিন্তু মই ইয়াতে যিহেতু যোৱা সপ্তাহটোত মাৰ্কেট যিহেতু বহুতখিনি বিয়েৰিছ আছিলে আৰু কিছুমান নিউজো বহুতো নিগেটিভ নিউজে দেখা পোৱা গৈছে, সেইকাৰণে ভাবিলোঁ আজিও মাৰ্কেটে এইটো এটা ট্ৰেপ কৰিব। ইয়াতে এডাল গ্ৰীণ কেণ্ডেল বনাই পেলি মাৰ্কেট তলত আহিব বুলি তেনেকৈ মই এটা মাইণ্ডছেট বনাই লৈছিলোঁ, যিটো মোৰ এটা সম্পূৰ্ণ ভুল ধাৰণা আছিলে। আৰু সেইটো এনেদৰে আপোনালোকে হোপ লৈ পেলি এটা মাইণ্ডত যদি এটা হোপ আশা লৈ পেলি কাম কৰে, মাৰ্কেটে ইয়াৰ জাতকাটো ভালকেই দিয়ে আপোনালোকক। ইয়াতে 15 মিনিটৰ চাৰ্টত দেখা পাইছিলে, ইয়াতে আপোনালোকে ইয়াতে 9 আৰু 15 EMA 9 EMA মাৰ্কেটে ইয়াতে ছাপোৰ্ট লয় আৰু ছাপোৰ্ট লৈ পেলি মাৰ্কেটে লাহে ওপৰলৈ যায়গৈ। আৰু
যদিও তললৈ আহে মাৰ্কেট, ইয়াতে আকৌ পুনৰ 9 EMA ছাপোৰ্ট লৈ পেলাই মাৰ্কেটৰ ওপৰত যায়গৈ। আৰু ইয়াতে আজি ক্লজিং পইণ্টটো দেখা গৈছে, মাৰ্কেট য'তে অ'পেন হৈছিলে আজি মাৰ্কেটৰ যোনটো অ'পেনিং হাই আছিলে সেই হাইতে আজি মাৰ্কেটে ক্ল'জ কৰা দেখা গৈছে। আৰু মাৰ্কেটত আজিৰ দিনটোত এটা ভাল মোমেণ্টাম নাই, আজি কোনো এটা ভাল মোমেণ্টাম নাই, ছাইডৱেজ বুলিয়ে ক'ব পাৰি এখন মাৰ্কেট। আৰু ইয়াতে মই যিটো পজিশ্যন লৈছিলোঁ সেইটো আপোনালোকক দেখাইছোঁ। ইয়াতে পজিশ্যনটো দেখুৱাৰ আগত মই আপোনালোকক আজি ডেইলি কেণ্ডেলডাল কেনেকুৱানো বনিলে সেইটো দেখাই দিছোঁ। আজি ডেইলি কেণ্ডেলডাল আপোনালোকৰ EMAৰ ওপৰতে বনা দেখা গৈছে। ইয়াতে 9 আৰু 15 EMAৰ ওপৰতে বনিছে। আৰু এইডাল এডাল বুলিছ কেণ্ডেল বুলি ক'ব পাৰে আপোনালোকে। এই কেণ্ডেলডাল আপোনালোকে ধৰিব পাৰিছে চাগে। কেণ্ডেলডালৰ নাম কি হয় আপোনালোকে কমেণ্টত জনাব যদি জানে। এডাল এডাল বুলিছ কেণ্ডেল হয়। আৰু ইয়াতে নেক্সট ডে মাৰ্কেট আপ যোৱাৰ চান্স থাকে, মাৰ্কেট বুলিছ হোৱাৰ চান্স থাকে। আৰু ইয়াতে মই কি পজিশ্যন লৈছিলোঁ এইটো মই ডেইলি টাইম ফ্ৰেমত দেখাই আছিলোঁ আপোনালোকক, বেংকেছৰ চাৰ্টখন। আৰু ইয়াতে মই যিটো পজিশ্যন লৈছিলোঁ সেই পজিশ্যনটো আপোনালোকক দেখাই দিছোঁ। মই বেংকেছৰ 53,400 পুট অপশ্যনটো বাই কৰিছিলোঁ। সেই পজিশ্যনটোৰ মই চাৰ্টখন দেখাই দিছোঁ ইয়াতে আপোনালোকক। মই বাই কৰিছিলোঁ আপোনালোকৰ 10:15 মানত মই বাই কৰিছিলোঁ। ইয়াতে 1 মিনিটৰ চাৰ্ট লাগি আছে, এখন মই কনভাৰ্ট কৰি লওঁ 5 মিনিটলৈ। 5 মিনিটত কনভাৰ্ট কৰাৰ পিছত ইয়াতে 10:15 মানত দেখা পাব। মই 26ত বাই কৰিছিলোঁ, যেতিয়া ফাৰ্ষ্ট পজিশ্যনটো বাই কৰিছিলোঁ 10:15। ইয়াতে 10:15ত আপোনালোকে দেখা পাইছে কেণ্ডেলডাল 26। এইটো পজিশ্যনত মই বাই কৰিছিলোঁ 26ত। বাই কৰাৰ পিছত ইয়াতে কোনো ধৰণে মাৰ্কেট ওপৰলৈ যাব নোৱাৰিলে আৰু লাহে লাহে বাই কৰা পজিশ্যনটোৰ পৰা তললৈ আহে। আৰু যেতিয়া মাৰ্কেট বহুতখিনি তললৈ অহা দেখা গৈছিল আৰু তাতে মই আৰু নতুনকৈ পজিশ্যন লৈছিলোঁ আৰু পজিশ্যন তাতে মই বাই কৰিছিলোঁ, পুট পজিশ্যনে বাই কৰিছিলোঁ 53,400ৰ এড কৰিছিলোঁ। আৰু সেই যোনটো পজিশ্যন নতুনকৈ লৈছিলোঁ সেই পজিশ্যনটো আৰু আগৰ পজিশ্যনটো মিলাই পেলি দুইটা এভাৰেজ হৈ প্ৰাইচটো হৈছিল 17 টকা। আৰু 17 টকা হোৱাৰ পিছত ইয়াতে এডাল আপোনালোকে স্পাইক দেখা পাব। মাৰ্কেটে এডাল স্পাইক লগাইছিলে, মাৰ্কেটে যেতিয়া অলপ বিয়েৰিছ এডাল কেণ্ডেল বনাইছিলে তেতিয়া এইটো আপোনাৰ 12:25 এডাল স্পাইক মাৰিছিলে। আপোনালোকৰ অলমষ্ট 5 ৰুপিছৰ পৰা 24লৈকে এডাল স্পাইক কৰিছিলে। আৰু ওপৰত মাৰ্কেটে ছাষ্টেইন কৰিব নোৱাৰিলে আৰু লাহে লাহে মাৰ্কেট আকৌ তললৈ আহেগৈ। আৰু মই যিহেতু 17 ৰুপিজ আছিলে মোৰ এভাৰেজ, আৰু সেই প্ৰিমিয়ামটো মই তেনেদৰেই অ'পেনলি এৰি দিলোঁ। আৰু তাতে কোনো ধৰণৰ মই এক্সিট নল'লোঁ বা কোনো ধৰণৰ ষ্টপ লছ নলগালোঁ। ছিষ্টেম ষ্টপ লছ নাছিলে মোৰ। মই ভাবিলোঁ ইয়াতে মাৰ্কেটে কোনোবা এটা টাইমত যদি বিয়েৰিছ হয় সেই টাইমটোত মই এক্সিট কৰি যাম বুলি ভাবিছিলোঁ, কিন্তু কোনো ধৰণৰ মাৰ্কেটে বিয়েৰিছ মুভমেণ্ট মাৰ্কেটত নাহিলে। আৰু ইয়াতে মই বেছি পইচা লগোৱা নাছিলোঁ, মই 700 টকা এটা লগাইছিলোঁ। সেই 700 টকাটো টোটেলি মোৰ আজিৰ দিনটোত জিৰ' হোৱা দেখা গ'ল। আৰু কিয় হ'ল জিৰ'? কাৰণ মই পজিশ্যনটো ৰাতিপুৱা 10:15ত লৈ পেলি মই দিনটো 3:30লৈকে মই পজিশ্যনটো হোল্ড কৰিছিলোঁ। আৰু কিয় হোল্ড কৰিছিলোঁ? মোৰ মাইণ্ডত এটাই আছিলে, মোৰ মাইণ্ডত হোপ আছিলে, আশা আছিলে, আৰু মই সপোন দেখি আছিলোঁ। যিহেতু মাৰ্কেট আছিলে বুলিছ আৰু মোৰ ভিউটো আছিলে বিয়েৰিছ, আৰু তাতে মাৰ্কেটে কোনো বিয়েৰিছ মুভমেণ্ট নিদিলে, আৰু সেইকাৰণে মোৰ পুট পজিশ্যনটো টোটেলি লছ হোৱা দেখা পোৱা গ'ল। ইমানে আছিলে আজি দিনৰ ট্ৰেড। এটা পজিশ্যনে লৈছিলোঁ। ধন্যবাদ।